আমি হংকং মাৰ্কেটৰ পৰা এতিয়া ওলালোঁ বহুত শ্বপিং কৰিলোঁ তাৰপিছত পুৰা মানুহবিলাক বেগ ভৰ্তি এইবিলাক আমাৰ ষ্টাফখন মাৰি ল'ব হেল্ল' দোস্ত ৱেলকাম বেক টু মাই চেনেল আৰু আজি আমি আছোঁ এতিয়া এয়া শিলিগুৰিত আমাৰ বা আৰু জিজুৰ কোৱাৰ্টাৰত আৰু আপোনালোকক দেখাই আছোঁ কোৱাৰ্টাৰৰ পৰিৱেশটো আৰু কালিতো দেখাইছিলোঁৱেই গেটৰ সেইখিনিত আৰু এয়া হ'ল কোৱাৰ্টাৰৰ এইবোৰ বিল্ডিং আমি নিবিড়খন ফ্লাইট গৈ আছোঁ নিবিড় দেখিছেনে ওপৰত তো ব্লগটো আজি ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকিব কাৰণ এতিয়া আমি শিলিগুৰিত আছোঁ গমেই পাইছে ফাৰ্ষ্টতে ইয়াৰে ওচৰৰ যিখিনি প্লেচ হয় সেইখিনি আমি এক্সপ্ল'ৰ কৰিম তাৰপিছত আমি আৰু বহুত মানে প্লেচত যাম ন নিবিড় তো আজি আমি য'ত যাওঁ আপোনালোকে একদম ভাল পাব এইটো মাৰ্কেট হয় শিলিগুৰি ফেমাছ মাৰ্কেট চবেই জানে তো ফাৰ্ষ্ট আমি তাতে যাম ন নিবিড় আমি কিবা কিবি কিনিম তো আপোনালোকক দেখাম মানে মাৰ্কেটখনৰ কেনেকুৱা কি হয় প্ৰাইচবোৰ বস্তুবোৰ অপশ্যন কি থাকে আপোনালোকে যাতে আহিলে কিনিব পাৰে তো ভিডিঅ'টো চাই থাকিব ন নিবিড় অ'কে আমি এতিয়া যাব ওলাইছোঁ মাৰ্কেটলৈকে শিলিগুৰিৰ ফেমাছ মাৰ্কেট হংকং মাৰ্কেট যাম আমি পুৰা বেগ লৈ লৈছোঁ পুৰা বজাৰ কৰি চবকে উঠাম আৰু এতিয়া আমি গৈ আছোঁ আপোনালোককো লৈ লেটছ গ' টু হংকং মাৰ্কেট আৰু এয়া হৈছে জিজুহঁতৰ কোৱাৰ্টাৰ আমাৰ জিজু এগেইন ডিউটি যাব জিজু এইটো হ'ল বাহঁতৰ কোৱাৰ্টাৰ হ'লেও মাজে মাজে ন এনেকে ওলাব লাগে আমিও ক'ত নিজৰ বা দেখাইছো দে এয়া আমাৰ নিজৰ বা অৰ্চনা বা আৰু মই আমি আগতেও এনেকে ফুৰা আছিলোঁ আজি বহুত বছৰৰ মূৰত এনেকে ওলাইছোঁ মানে চব এতিয়া মেৰিড অফিচাৰ্ছ কোৱাৰ্টাৰ্ছ এইবোৰ লাইট ৰাতি আমি যাওঁতে দেখিছিলোঁ যে পুৰা লাইট লগাই থৈ দিছে এখন গেট এইটো মেইন অফিচটোৱে এইটোৱে জিজুহঁতৰ অফিচ কি ধুনীয়া অফিচাৰৰ কোৱাৰ্টাৰবিলাক অলপ এইবোৰ অফিচাৰৰ কোৱাৰ্টাৰ উঠিলোঁ ৰিক্সাত going to Hong Kong market জিজু আমাক উঠাই থৈ গ'ল ৰাইজ এইখন হ'ল হংকং মাৰ্কেট আমি এণ্ট্ৰি কৰিলোঁ হংকং মাৰ্কেটত এতিয়া জাষ্ট চাই যাব
So আমি এতিয়া পুৰা শ্বপিঙত লাগি গৈছোঁ চবেই গৰম কাপোৰ চাই আছে আমার ফার্স্ট পারচেজ হয়ে গেল ফার্স্ট পারচেজ হংকং মার্কেটত হয়ে গেল দাদাৰ চেষ্টা বিচাৰি আছে এতিয়া আগলৈকে যাম আৰু এক্সপ্ল'ৰ কৰিম এইফালেও দোকান আছে এইফালেও দোকান আছে আমি এটা ষ্ট্ৰীট গৈ আছোঁ So my first purchase মই দুটা কভাৰ লৈ ললো আৰু অৰ্চনা বা আৰু নিজৰ বা ক'ত গ'ল আমাৰ ইয়া চ' মই দুটা কভাৰ লৈ ললো এটা মোৰ কাৰণে এটা হাজবেণ্ডৰ কাৰণে কুণালৰ কাৰণে আৰু খোপা কিনি আছা অঁ এইকেইটা ধুনীয়া লাগিছে চোন কিমানকৈ কৈছে ফিট হৈ যায় আমি নিবিৰৰ কাৰণে গ্লভ চাই আছোঁ showroom fixed price, no exchange. Situ gompalo mane her imano sasta noy amar fancy bazar আছে বেছি অলপমান বাৰ্গেনিং কৰিব পাৰো ছুটি ছুটি কোট কেইটা নালাগে অলপ দীঘল টাইপৰ কোট থাকে যে কেইটা ভাল লাগে नहीं ठंडा नहीं होगा ठंडा का
নিজৰা বাই আহিলে এইটো খালো তো গাইজ আমি হংকং মাৰ্কেটৰ পৰা এতিয়া ওলালো বহুত শ্বপিং কৰিলো তাৰপিছত এইবোৰ আমাৰ বেগ ভৰ্তি এইবিলাক আমাৰ ষ্টাফখন মাৰি ল'ব নিজৰা তো ৰিভিউটো দিম আমি এতিয়া একো মানে হংকং মাৰ্কেট বুলি অপশ্যন বহুত আছে কিন্তু প্ৰাইচবোৰ ছেমেই মানে আৰু বহুত বেছি ডিছকাউণ্টৰো মানে আশা কৰি লাভ নাই নৰ্মেল যদি আপোনালোকে বাৰ্গেনিং কৰি ল'ব পাৰে তেতিয়াহ'লে পাৰিব আদাৰৱাইজ তেওঁলোকেতো পূৰা ৰেডি হৈ থাকে লুটিবৰ কাৰণে বাট অপশ্যন বহুত আছে আৰু কোৱালিটি ভাল ভেৰাইটিজ অপশ্যন আছে আমাৰ বাৰীতে স্কাফখন যাত্ৰা কৰিলে তো সেয়াই আৰু আজি আমি এনেকৈ এক্সপ্ল'ৰ কৰিলোঁ শিলিগুৰি হংকং মাৰ্কেট আপোনালোকেও আহিব পাৰে আহি পালোঁ আমি গাইজ বজাৰ চজাৰ কৰি কিনে উঠাইছোঁ কালি ৰাতি এতিয়া নুঠালোঁ আৰু মানে ৰাতিও আহোঁতে লাইট চাইডৰ পৰা এনেকৈ নে উঠাইছোঁ মোৰ আকৌ পুলিচকেইটা কিবা ক'ব বুলি ভয়তে মই নুঠালোঁ ইমান ধুনীয়া চাফা লাইট তো ৰাইজ বাই বাই